हेलो गाइस সকলো ভালে আছে আজি আপোনালোকক এটা বিল্ডিংৰ পোষ্ট প্ৰথম যাত্ৰাৰ পোষ্টটো আপোনালোকক দেখুৱাম এটো গাটা খান্দি থকা হৈছে এটো পোষ্ট আজি আৰম্ভ কৰিম এই পোষ্টটো 6 ফুট বাই 6 ফুট আছে স্কয়াৰ 6 ফুট এখন জালিটো বান্ধা হৈছে 3 ফুট আৰু 5 ফুটৰে তো 5 ইঞ্চিত জালিটো বান্ধা হৈছে 5 ইঞ্চি গৈ স্কয়াৰ কৰি এটো 5 ইঞ্চিত বান্ধা হৈছে এটো 4 ফুট আৰু 5 ফুটৰে বান্ধা হৈছে জালিটো তাৰ পিছত ৰড বিলাক এইবিলাক আনি থোৱা হৈছে এটো পোষ্টৰ কাৰণে 16 mm 12 mm আৰু 8 mm ৰড বিলাক আনা হৈছে আপোনালোকক দেখুৱাই আছো এটো পোষ্টটো বান্ধি থোৱা হৈছে আণ্ডালকে ৰড দিয়া হৈছে পোষ্টৰ ৰড বিলাক 4 ফুটৰ আছে 4ডাল আৰু 4ডাল আছে 5 ফুটা তাৰ পিছতে এটো গাটাটো সলিং কৰিবৰ কাৰণে এটো বোল্ডাৰটো দিয়া হৈছে এটো বোল্ডাৰটো ইয়াতে সলিং কৰা হ'ব অলপ পানী হৈছিল পানীটো তুলি পেলোৱা হৈছে তাৰ পিছত বোকাটো অকনমান আছে সলিংটো পাৰি বোকাটো অলপ ধুই দিয়া হ'ব আৰু মাজত এটা জাগা কৰি কেনে বোকা পানীটো উলাই দিয়া হ'ব তাৰ পিছত এও পুৰা বোকাৰে লেতেৰা হৈ গৈছে এটো হেড মিস্ত্ৰী এটো বোল্ডাৰ আনি আছে আপোনালোকক আৰু দেখুৱাম পোষ্টটো বহাওঁতে আপোনালোকক কেনেকৈ বহোৱা হয় এটো দেখুৱাম আপোনালোকে কামটো চাব আৰু ভাল লাগিলে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলো আপোনালোকে সাবস্ক্ৰাইবটো কৰি দিলে ভাল হয় এটো জালিটো বহোৱা হৈ গল ইয়াৰ পিছত ওলম কৰিছো এইটো ৰিং বহোৱা আছে ৰিংটো আছে 12 আৰু 10 যেটো পোষ্টটো 14 আৰু 12 হ'ব গতিকে ইয়া খুটাৰ পৰা আমি কভাৰিং 2 ইঞ্চি কভাৰিং ৰাখা হৈছে 2 ইঞ্চি কভাৰ ৰাখা হৈছে দুই সাইডতে এটো ওলমটো যত আছে এটো 2 ইঞ্চি কভাৰ হৈছে ৰিংটো তাত বান্ধি লম লৈ পোষ্টটো তাত বহাই দিম এটো পোষ্টটো আনিলো পোষ্টটো আনা হৈ গল পোষ্টটো এতিয়া বহাম এটো পোষ্টটো বহাই আছো আপোনালোকক দেখুৱাই আছো পোষ্টটো কেনেকৈ বহোৱা হ'ব এতিয়া আৰু ওলমৰ ইমান কথা আহি নপৰে তলত যি 2 ইঞ্চি আমি ৰিংটোৰ পৰা 2 ইঞ্চি গেপছ ৰাখিছিলো ওপৰত ৰছিৰ পৰা 2 ইঞ্চি গেপছ ৰাখি বহোৱা হ'ব পোষ্টটো তো কোণাৰ ৰডটো ৰিংটো ওপৰত যেনেকৈ বান্ধা আছিল তেনেকুৱাকৈ কোণাৰ ৰিংটো কোণাই ৰড বিলাক পৰিব মাজত থাকিব জালিটো সমানে আছে দুই সাইডে ইয়াৰ তলত ঢালাই দিয়া হৈছে ঢালাইৰ ওপৰত জালিটো দিয়া হৈছে জালিৰ ওপৰত এতিয়া ঢালাই হ'ব বেছটো হ'ব যেটো পানী আছিল অকনমান শুকান মছলা দি ফেলে পানীটো অলপ টানা হৈছে শুকান মছলাৰে কিন্তু হলো পানী আছে ওপৰৰ বেছটো বনাওতে অকনমান ঢিলা মছলা আমি মিডিয়ামকে ঢিলা কৰি মাজত দি লম তাৰ পিছত আমি শুকান মছলা মাৰি দিম এটো শুকান মছলা মাৰিলে এটো যেটো শুকান মছলা দেখিছে এটো বেজ হ'ব বেছটো ইয়াতে উঠিব আমি বেছটো উঠাকে আমি মাজতে মছলাটো দি আছিলো এটো মিস্ত্ৰীটো নমাইছো এও বাকি যিখিনি বেছটো বনাব লাগে এটো বনাব আৰু সাইডত এটো ফাৰ্মা ফিটিং কৰিব লাগিব দুটা সাইডত গাৰাটো অকনমান বহল হৈছে গতিকে ঢালাইটো বহুতখিনি এনাই যায় এই কাৰণে ঢালাইটোৰ জায়গা এটো টকটাটো দিয়া হল এটো ফাৰ্মা হ'ব আৰু এখন টকটা দিয়া হ'ব এটো শুকান মছলা ডাইৰেক্ট শুকান মছলা দিয়া হৈছে যেটো পানীটো তলত আছে বেছটো উঠিব লাগিব এই কাৰণে দিয়া হৈছে এটো এনেকৈ পোষ্টটো কৰা হ'ল বৰফি ৰিং দিয়া হৈছে আৰু ৰিং বিলাক 6 ইঞ্চিত বান্ধা হৈছে বৰফি ৰিং আমি
চাৰিটা ৰিঙৰ তলে তলে দিয়া হৈছে। চাৰিটা ৰিং